নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, আপোনালোকে থাম্বনেইল দেখি গম পাইছে যে বিশিষ্ট অভিনেতা মৃদুল ভূঞাৰ কৰোণাত ভুগিছিলে। বৰ্তমান তেওঁ ক'ভিডৰ পৰা সুস্থ হৈ ঘৰলৈ উভতি আহিছে আৰু তেওঁ ক'লে যে সুস্থ হ'বলৈ হ'লে কি খাব লাগে আৰু তেওঁ ক'লে যে তেওঁ থকা ক'ভিড হস্পিটেলখনক ক'ভিড পেচেণ্টক কেনেদৰে ব্যৱহাৰ কৰে। আহকচোন তেওঁ কি ক'লে আমি এবাৰ ভিডিঅ'টোৰ সৈতে শুনো আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেন্তে শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। বহুতে প্ৰশ্ন কৰিছে মৃদুলা আপুনি ক'ভিড হোৱাৰ সেই হস্পিটেল থকা 5 দিনত কি খাইছিলে বা আপোনাৰ ক'ভিড হোৱাৰ সেইকেইদিন আপুনি কেনেকৈ কটাইছিল, কি খাইছিল। কি খাইছিলোঁ বুলি ক'বলৈ গ'লে আচলতে হস্পিটেলৰ পৰা যিখিনি যোগান ধৰিছিল আৰু মই 5 দিনটো ঘৰতে আছিলোঁ। 5 দিন ঘৰতে থাকোঁতে ঘৰত অসংখ্য বস্তু খুৱাইছিলে। জালুক, তেজপাত, আদা এইবিলাক দি মিনিটে পানী খুৱাই সেই কাঢ়াটো খুৱাইছিলে। তাৰপিছতে হস্পিটেলত যোৱাৰ পিছত হস্পিটেলত যি যোগান ধৰিছিলে খাদ্য পাতি, অৱশ্যে মোক এক্সেল কেয়াৰে খুব সুন্দৰকৈ যোগান ধৰিছিলে, চবকে ধৰিছে তেওঁলোকৰ তাত চিকিৎসা হৈ থকা মানুহক। তাৰোপৰি আপোনালোকে পাৰ্য মানে ফল খাব, ফল খাবচোন, দেখিব দেহাটো বহুত শক্তি পাইছে, উশাহ ল'বলৈ কষ্ট যেন হোৱা নাই তেনেকুৱা নিচিনা এটা অনুভৱ হয়। ফলৰ ভিতৰত আপোনালোকে আপেল খাব পাৰে, মৌচুমী খাব পাৰে, এতিয়া অলপ কমলা ওলাইছে কমলা খাব পাৰে, কিন্তু মৌচুমীটো খুবেই ভাল। মই যেতিয়া হস্পিটেলত আছোঁ তেতিয়া মোৰ বন্ধু ছবি পৰিচালক ৰজনী বৰ্মনে প্ৰায় 10 কেজিমান ফল মূল দি থৈ আহিছিল। ডালিম, তাৰপিছতে আপেল, মৌচুমী খোপা দি আহিছে আৰু 4 দিনমানত মই খাই শেষ কৰি দিছোঁ। বহুত কামত দিয়ে, আপোনালোকে খাবচোন। যিসকলে মোক সুধিছিল যে মৃদুলা আমি ক'ভিড ৰোগী হৈ আছোঁ, দুই এজন ঘৰতে আছে, কিন্তু ঘৰত থকা হ'লেও এটা কথা কৈছোঁ, চৰকাৰে এটা নীতি নিয়ম মানিছে। যদি আপোনালোকৰ ক'ভিডৰ লক্ষণ হৈছে বা ক'ভিড হৈছে বুলি জানিছে, তেতিয়াহ'লে আপোনালোকে ঘৰত থকাতকৈ ডাক্তৰৰ সৈতে পৰামৰ্শ কৰি ডাক্তৰৰ ওচৰত থকাৰ ব্যৱস্থা কৰিব। ভয় নকৰিব, চব ঠিকে আছে, চব ঠিকে থাকিব, সোনকালে সকলো আৰোগ্য হ'ব। বহুত ধন্যবাদ।